তোমালোকে গণেশ বাবাক দেখিছানে নাই? গণেশ বাবাক দেখিছানে নাই? গণেশ বাবাৰ জীৱনৰ পৰা আমি শিকিব লগা তিনিটা অতি মূল্যৱান কথা। এক নম্বৰৰ কথাটো, গণেশ বাবাৰ কাম কেইখন কি ডাঙৰ ডাঙৰ হয় নে নহয়? হয়। গতিকে এইটোৱে আমাক কি শিকাই জানানে? আমি শুনিব বেছিকে লাগে, কমকৈ কব লাগে। বুজি পাইছানে? আমি শুনাটোত বেছি মনোযোগ দিব লাগিব আৰু কোৱাটোত কমকৈ। আমি কওঁ কোনবিলাক কথা, আমি কোনবিলাক কথা কওঁ যিবিলাক আমি জানো। শুনিলে আমাৰ কি হয়, আমি নজনা কথা আমি আমাৰ কাণখনত শুনিব পাৰো। গতিকে গণেশ বাবাৰ ডাঙৰ কাম দুখনে কি বুজায়? আমি কি কৰিব লাগে? কি কৰিব লাগে? বেছিকৈ শুনিব লাগে আৰু কমকৈ কব লাগে। বুজি পাইছা? আৰু গণেশ বাবাই কি কৰে? এখন হাত এনেকে থাকে আৰু এখন হাতত লাডু লৈ আছে নে নাই? আছে। এইটোৱে কি বুজায়? প্ৰথমে আমি দিব লাগিব, তেতিয়াহে আমি ল'ব পাৰিম। আমাৰ মানুহবিলাক ওলোটা। মানুহবিলাকে কি ভাবে? দিব তেতিয়াহে কৰিম, দিলেহে কৰিম। এইটো আটাইতকৈ বেয়া কথা। তুমি যেতিয়া কৰিবা তেতিয়াহে তুমি পাবা। বুজি পাইছানে? একশ্যন কৰিলেহে ৰিয়েকশ্যন থাকে। তো গতিকে সেই কথাটো তোমালোকে সদায় আজিৰ পৰা মনত ৰাখিবা। আৰু গণেশ বাবা পেটটো ডাঙৰ হয় নে নহয়? হয়। পেটটো ডাঙৰ হয় নে নহয়? পেটটো ডাঙৰটোৱে কি বুজাই জানানে? আমি কথাবিলাক হজম কৰিব শিকিব লাগে। বুজি পাইছা? আমি কথা হজম কৰিব শিকিব লাগে। কোনোবাই কিবা বেয়া কথা কৈছে, ভাল কথা কৈছে, যিকোনো কথা কলে হজম কৰি আমি চলিব পাৰিব লাগিব। কথা হজম কৰিব পৰাটো আটাইতকৈ ডাঙৰ গুণ। কথা হজম কৰিব পাৰিলে মানুহৰ ধৈৰ্য শক্তি বাঢ়ে। গতিকে তোমালোকে জীৱনত এই তিনিটা কথাক আঁকোৱালি ল'বা। আৰু